হাই এভৰিৱান, আজিৰ এই ভিডিঅ'টো খুবেই গুৰুত্বপূৰ্ণ। আপোনালোকে এই ভিডিঅ'টো মনোযোগ দি শেষলৈকে চাব, তেতিয়াহ'লে আপোনালোকে গম পাব আজিৰ ভিডিঅ'টো মই কিয় গুৰুত্বপূৰ্ণ বুলি কৈছোঁ। আগৰ ভিডিঅ'তে মই আপোনালোকক দেখুৱাইছিলোঁ যে আনন্দ মিশ্ৰই কৈছিল যে লখিমপুৰত থকা ড্ৰাগছ ব্যৱসায়ী, নকল পইচাৰ ব্যৱসায়ী আৰু নকল সোণৰ ব্যৱসায়ীসকলক আনন্দ মিশ্ৰই কৈছিল যে তেওঁলোকে যদি নিজে নিজে ধৰা দিয়ে তেতিয়াহ'লে ভাল, আৰু যদি আনন্দ মিশ্ৰই একশ্যন লয় তেতিয়াহ'লে ষ্টাইলেই বেলেগ হ'ব। ভাল হ'ব, নিজে নিজে আহি গ'লে ভাল হ'ব, নহ'লে মই লৈ আহিলে অলপ বেলেগ টাইপত লৈ আহিম। এতিয়া আপোনালোকে চাইছে যে আনন্দ মিশ্ৰই কৈছে যে ভাল হ'ব যদি সিহঁতে নিজে নিজে ধৰা দিয়ে, আৰু যদি মই ধৰি আনো তেতিয়াহ'লে ষ্টাইলেই বেলেগ হ'ব। এই কথাটো কোৱাৰ লগে লগে আজি কি হৈছে সেইটো আপোনালোকক মই এতিয়া দেখুৱাই আছোঁ যে অপৰাধীবিলাকে কেনেকৈ নিজে নিজে আহি ধৰা দিছে। সেই ভিডিঅ'টো মই এতিয়া আপোনালোকক দেখুৱাই আছোঁ, আপোনালোকে চাই থাকক। IPS আনন্দ মিশ্ৰাই যেতিয়া কৈছিল যে তেওঁলোকে যদি নিজে নিজে ধৰা দিয়ে তেতিয়াহ'লে ভাল, আৰু যদি মই একশ্যন লওঁ তেতিয়াহ'লে ষ্টাইলেই বেলেগ হ'ব। এই কথা শুনি নকল সোণৰ ব্যৱসায়ীসকলে বঙালমৰা আৰক্ষী চকীত আহি নিজে নিজে আত্মসমৰ্পণ কৰিছে। আবু ছাদিকৰ পাছতে মিজানুৰ ৰহমান ওৰফে মিজু, জাকিৰ হুছেইন, চাহাবুদ্দিন, ছাইদুল্লাহ ইছলাম আৰু আব্দুল ৰাজ্জাকৰ আত্মসমৰ্পণ। যিসকল নকল সোণৰ ব্যৱসায়ী আছিল আৰু নকল পইচাৰ ব্যৱসায়ী আছিল তেওঁলোকে বঙালমৰা আৰক্ষী চকীত আহি নিজে নিজে আত্মসমৰ্পণ কৰিছে। যিহেতু আমাৰ লখিমপুৰ জিলাত IPS বিষয়া আনন্দ মিশ্ৰ ছাৰ অহাৰ লগে লগে চবেই যিবিলাক 2 নম্বৰীবিলাক আছিলে চবেই ভয় খোৱাৰ পিছত ছাৰে মানে কোৱা মতে সিদিনাখন পৰহি এটা নিউজত কৈছিলে বোলে যিসকল এনেকৈ সোণ বেপাৰী আৰু আপোনাৰ টকা বনোৱা যিবিলাক আছে আৰু ড্ৰাগছৰ ব্যৱসায় কৰা যিখিনি মানুহখিনি আছে, সেই মানুহখিনি যদি নিজে নিজে যদি আত্মসমৰ্পণ কৰে তাত আমাৰ কোনো আপত্তি নাই, ভালে হ'ব বুলি কৈছিলে। পিছতে সেই নিউজ বজোৱাৰ পিছত যিহেতু আমাৰ বঙালমাৰা গাঁওৰক্ষী বাহিনীৰ লগত এই মানুহখিনিয়ে যোগাযোগ কৰিলে। পিছে আমি বঙালমাৰা ভাৰপ্ৰাপ্ত বিষয়া আৰক্ষী চকীৰ ছাৰৰ লগত আমি যোগাযোগ কৰিলোঁ। যোগাযোগ কৰাৰ পিছত আমি এই মানুহখিনিক আজি মানে 5জন চেৰেণ্ডাৰ কৰি দিয়া হৈছে। 1 নম্বৰে লম্বু শ্বহীদ, 2 নম্বৰে হৈছে জাকিৰ হুছেইন, 3 নম্বৰ হৈছে চাহাবুদ্দিন, 4 নম্বৰ ছাইদুল আৰু 5 নম্বৰ হৈছে আপোনাৰ মিজু। এই 5জনক আজি বঙালমাৰা থানাত চেৰেণ্ডাৰ কৰাই দিয়া হৈছে। আৰু কৰাৰ সম্ভাৱনা আছে, আৰু বহুতে আপোনাৰ এনেকৈ যোগাযোগ কৰি আছে। আজি যিহেতু 5জন হৈছে, অহাকালিলৈ হয়তো ইয়াতকৈ আৰু মানে বেছি হ'ব পাৰে। এতিয়া আপোনালোকে চাইছে যে এতিয়ালৈকে 5জনে আত্মসমৰ্পণ কৰিছে, আৰু অহাকালিলৈকে আৰু বহুতে আত্মসমৰ্পণ কৰিব, আৰু বহুতে এতিয়ালৈকে যোগাযোগ কৰি আছে আত্মসমৰ্পণ কৰিবলৈ, আৰু অহাকালিলৈকে আৰু বেছি মানুহে আত্মসমৰ্পণ কৰিব এনেকুৱা আমি আশা কৰিছোঁ। অহাকালিলৈকে আৰু কিমান মানুহে আত্মসমৰ্পণ কৰিবলৈ যোগাযোগ কৰে আৰু কিমান মানুহে আত্মসমৰ্পণ কৰে সেইটো মই আপোনালোকক নেক্সট ভিডিঅ'ত দেখুৱাম। এতিয়ালৈকে আমাৰ মাজত এটা প্ৰশ্ন হৈয়ে আছে, জুনমুনি ৰাভাক কোনে মাৰিছে আৰু কিয় মাৰিছে, কি কাৰণত মাৰিছে, সেইটো এতিয়ালৈকে আমাৰ মাজত প্ৰশ্ন হৈ আছে। এই প্ৰশ্নৰ এতিয়ালৈকে উত্তৰ অহা নাই। আপোনালোকৰ পৰা 99% লোকে ছাবস্ক্ৰাইব কৰা নাই, খালিহে ভিডিঅ' চাইছে, আৰু মাত্ৰ 1% লোকেহে ছাবস্ক্ৰাইব কৰিছে। ছাবস্ক্ৰাইব কৰিবলৈ পইচা নালাগে, ছাবস্ক্ৰাইব কৰাটো ফ্ৰীতে হৈ যায়। আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিয়ক এনেকুৱা নতুন নতুন ভিডিঅ' চাবলৈ। এই ভিডিঅ'টো যদি আপোনালোকৰ ভাল লাগিছে তেতিয়াহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব करना मत भूलना। समझ रहे हो आप? समझ रहे हो?